गुड इवनिंग ভিউয়ার্স, আমি এই ভিডিওতে আলোচনা করিম সিউর সাকসেস টেট কোচিং সেন্টারে প্রস্তুত করা সিডিপি প্রশ্নকেটার উত্তর সম্পর্কে। এটো হব দ্বিতীয় খণ্ড। প্রথম খণ্ড ইতিমধ্যে আমার চ্যানেলত আপলোড দিয়া হয়েছে। সেই ভিডিওটোর লিঙ্ক এইটো ভিডিওর ডিসক্রিপশনত আমি দি দিম, তারপরেও আপোনালোকে চাব পাৰিব। তো আজিৰ প্ৰথম প্ৰশ্ন, বিজ্ঞানৰ শিক্ষা প্ৰদানৰ বাবে উৎকৃষ্ট পদ্ধতি হৈছে, মানে নিম্নলিখিত কোনটো উৎকৃষ্ট পদ্ধতি হ'ব বিজ্ঞান শিক্ষাৰ বাবে? এইটো হ'ব আপোনাৰ অপশ্যন এ, প্ৰদৰ্শনমূলক পদ্ধতি আৰু নিৰীক্ষণ পদ্ধতি। পৰৱৰ্তী প্ৰশ্ন, শ্ৰেণী পৰীক্ষা, মৌখিক পৰীক্ষা, গৃহকৰ্ম, প্ৰদত্ত কৰ্ম ইত্যাদি সামগ্ৰিক মূল্যায়নৰ উদাহৰণ, সংক্ষেপীয় মূল্যায়নৰ উদাহৰণ, গঠনাত্মক মূল্যায়নৰ উদাহৰণ, প্ৰতিকাৰমূলক মূল্যায়নৰ উদাহৰণ। এইটো কোনটোৰ উদাহৰণ হ'ব? এইটো হ'ব আপোনাৰ অপশ্যন সি, গঠনাত্মক মূল্যায়নৰ উদাহৰণ। পৰৱৰ্তী প্ৰশ্ন লাগবাৰো, এজন শিক্ষকে শ্ৰেণীকোঠাত এটা সমস্যা দাঙি ধৰি সেই সমস্যাটো সমাধানৰ বাবে শিক্ষাৰ্থীসকলৰ প্ৰত্যেকৰে পৰা ব্যক্তিগতভাৱে মতামত আৰু পৰামৰ্শ বিচাৰিছে। এই ক্ষেত্ৰত শিক্ষকজনে কি পদ্ধতিৰ ব্যৱহাৰ কৰিছে? তো ঘটনাটো দিয়া আছে, এই শিক্ষকজনে কি পদ্ধতি ব্যৱহাৰ কৰিছে সেইটো আমি নিৰ্বাচন কৰিব লাগে। অপশ্যনসমূহ প্ৰকল্প পদ্ধতি, উপস্থাপন পদ্ধতি, ব্ৰেইন ষ্টৰ্মিং পদ্ধতি আৰু চিন্তন পদ্ধতি। এইটো ডিটেইলছৰ পৰাই বুজা যায়। এইটো হ'ব আপোনাৰ ব্ৰেইন ষ্টৰ্মিং পদ্ধতি। নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। অসম টেট সম্পন্ন হৈ যোৱাৰ পিছত যদি কৰ্তৃপক্ষই প্ৰাৰ্থীসকলক প্ৰশ্নকাকত ঘৰলৈ নিয়াৰ অনুমতি দিয়ে, আমি আমাৰ চেনেলত প্ৰশ্নসমূহৰ এনচাৰ কি আলোচনা কৰিম। গতিকে আমাৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে, যাতে আপুনি পৰীক্ষা দি অনুমান কৰিব পাৰে বা হিচাপ কৰিব পাৰে আপুনি কিমান স্কোৰ কৰিব, যিহেতু আমি উত্তৰকেইটা অথেণ্টিক দিয়াৰ কাৰণে চেষ্টা কৰিম। যিয়ে নহওক, পৰৱৰ্তী প্ৰশ্ন, ব্লুমে কোনখন গ্ৰন্থত শিক্ষামূলক উদ্দেশ্যসমূহক শৃংখলিতভাৱে শ্ৰেণীবদ্ধ কৰিছে? যে বিকল্পসমূহৰ পৰা আমি বাছি উলিয়াব লাগে। টেক্সনমি অফ সাইকোলজিক্যাল ৰিজাল্টছ, টেক্সনমি অফ পেডাগজিক্যাল সায়েন্স, টেক্সনমি অফ এডুকেশ্যনেল অবজেক্টিভছ, টেক্সনমি অফ এডুকেশ্যনেল ৰিচাৰ্চ। ইয়াৰ কোনটো শুদ্ধ হ'ব সেইটো আমি নিৰ্বাচন কৰিব লাগে। সেইটো হ'ব আপোনাৰ অপশ্যন চি, টেক্সনমি অফ এডুকেশ্যনেল অবজেক্টিভছ। পৰৱৰ্তী প্ৰশ্ন, কুৱেশ্যন নম্বৰ 20, অশুদ্ধ উক্তিটো বাছি উলিয়া। পৰিপক্কতা শিক্ষণৰ ওপৰত নিৰ্ভৰশীল, শিক্ষণ পৰিপক্কতাৰ ওপৰত নিৰ্ভৰশীল, পৰিপক্কতা হৈছে জৈৱিক আৰু অজৈৱিক প্ৰক্ৰিয়া, পৰিপক্কতা হৈছে শাৰীৰিক আৰু মানসিক বিকাশৰ সমষ্টি। ইয়াৰ কোনটো কাৰেক্ট অপশ্যন হ'ব সেইটো আমি উলিয়াব লাগে। সেইটো হ'ব অপশ্যন এ, পৰিপক্কতা শিক্ষণৰ ওপৰত নিৰ্ভৰশীল। নেক্সট কুৱেশ্যন নম্বৰ 21, কৈশোৰকালৰ সমস্যা নহয়, নিম্নলিখিত কোনটো কৈশোৰকালৰ সমস্যা নহয় সেইটো আমি নিৰ্বাচন কৰিব লাগে। যৌন সমস্যা, অপৰাধ প্ৰৱণতাৰ সমস্যা, শিক্ষা সমস্যা, অপশ্যন বি, আৱেগিক সমস্যা, সামাজিক সমস্যা, যৌন সমস্যা, অপশ্যন চি, খেল ধেমালিৰ সমস্যা, খোৱা বোৱাৰ সমস্যা, শিক্ষা সমস্যা। এই তিনিওটাই হৈছে আপোনাৰ কৈশোৰকালৰ সমস্যা, কিন্তু নহয় কোনটো সেইটোহে আমাক ওলাব দিছে। গতিকে অপশ্যন ডি হ'ব কাৰেক্ট, আৱেগিক সমস্যা, অপৰাধ প্ৰৱণতাৰ সমস্যা, সামাজিক সমস্যা। পৰৱৰ্তী প্ৰশ্ন আগবাঢ়ো। কুৱেশ্যন নম্বৰ 22, নিৰ্দেশ বা গাইডেন্স হৈছে এক প্ৰক্ৰিয়া য'ত শিশুক পৰামৰ্শ দিয়া হয়, শিশুক নীতি শিক্ষা দিয়া হয়, শিশুক তথ্য প্ৰদান কৰা হয়, শিশুক সিদ্ধান্ত লোৱাত সহায় কৰা হয়। ইয়াৰ কোনটো কাৰেক্ট হ'ব সেইটো আমি ওলাব লাগে। সেইটো হৈছে আপোনাৰ অপশ্যন ডি, শিশুক সিদ্ধান্ত লোৱাত সহায় কৰা হয়। কিহৰ দ্বাৰা? নিৰ্দেশ বা গাইডেন্স প্ৰক্ৰিয়াৰ দ্বাৰা। পৰৱৰ্তী প্ৰশ্ন, পৰামৰ্শদানৰ বা কাউন্সিলিং ক্ষেত্ৰত তলৰ কোনটো অশুদ্ধ? ইয়াৰ পৰা আমি শুদ্ধ অপশ্যনটো নিৰ্বাচন কৰিব লাগে। গতিকে অপশ্যনকেইটা আপোনালোকে চাই ল'ব, আমি ভিডিঅ'টো সৰু কৰাৰ চেষ্টা কৰি আছোঁ। এইটো কাৰেক্ট অপশ্যন হ'ব আপোনাৰ অপশ্যন ডি, পৰামৰ্শদানত ব্যক্তিগত পৰামৰ্শ প্ৰদান কৰা হয়। এইটো হ'ব আপোনাৰ কাৰেক্ট অপশ্যন। উদ্দীপক এছ টাইপ শিক্ষণ কোনটো তত্ত্বৰ লগত জড়িত? গঠনবাদ, পৰম্পৰাগত বা মৌলিক অনুবন্ধনবাদ, ব্যৱহাৰিক বা ক্ৰিয়াত্মক অনুবন্ধনবাদ। অপশ্যন ডি হৈছে অনুবন্ধনবাদ। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব আপোনাৰ অপশ্যন বি, পৰম্পৰাগত বা মৌলিক অনুবন্ধনবাদ। পৰৱৰ্তী প্ৰশ্ন, শিক্ষাদান পৰ্যায়ৰ বা টিচিং ফেজ পূৰ্বে কাৰ্যকৰীকৰণ স্তৰ বা প্ৰি এক্টিভ ষ্টেজ কাৰ্য কোনটো নহয়? নহয় যিটো সেইটো আমাৰ ওলাব লাগে।
গতিকে ইয়াৰ কাৰেক্ট অপশ্যন হ'ব আপোনাৰ অপশ্যন চি। প্ৰশ্নকেইটা পঢ়ি চাব, শ্ৰেণীকোঠাৰ সমস্যা চিনাক্ত ও সমাধান কৰা। পৰৱৰ্তী প্ৰশ্ন, বিমূৰ্ত চিন্তন পিঁয়াজের কোনটো স্তৰৰ অন্তৰ্ভুক্ত সেইটো ক'ব লাগে। বিমূৰ্ত চিন্তন পিঁয়াজের কোনটো স্তৰৰ অন্তৰ্ভুক্ত? অপশ্যন এ ইন্দ্ৰিয় সঞ্চালকমূলন স্তৰ, অপশ্যন বি প্ৰাক কাৰ্যকৰী স্তৰ, অপশ্যন সি বাস্তৱ কাৰ্যকৰীকৰণ স্তৰ, অপশ্যন ডি আনুষ্ঠানিক কাৰ্যকৰীকৰণ স্তৰ। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব আপোনাৰ আনুষ্ঠানিক কাৰ্যকৰীকৰণ স্তৰ। নেক্সট কুৱেশ্যন, থৰ্নডাইকৰ বহুকাৰক তত্ত্বৰ অন্তৰ্ভুক্ত নহয় কোনটো? মূৰ্ত বা যান্ত্ৰিক বুদ্ধি, বিমূৰ্ত বুদ্ধি, সামাজিক বুদ্ধি, আধ্যাত্মিক বুদ্ধি। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব আপোনাৰ আধ্যাত্মিক বুদ্ধি। কুৱেশ্যন নাম্বাৰ 28, বিশেষভাৱে সক্ষম লোকৰ অধিকাৰ আইন বা ৰাইটছ অফ পাৰ্চনছ উইথ ডিজেবিলিটিজ এক্ট প্ৰণয়ন কৰা হয়, মানে কোন চনত প্ৰণয়ন কৰা হৈছিল? 2000, 2010, 2021, 2016। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব আপোনাৰ 2016। কুৱেশ্যন নাম্বাৰ 29, এজন ছাত্ৰই শুদ্ধকৈ পঢ়িব পাৰে কিন্তু যুক্তাক্ষৰ আৰু ডাঙৰ শব্দবোৰ লিখোঁতে ভুল হয়। এইটো কি হ'ব? ডাইস্প্ৰেক্সিয়া, ডাইসলেক্সিয়া, ডাইস্থেমিয়া, ডাইসগ্ৰাফিয়া। ইয়াৰ কোনটো কাৰেক্ট অপশ্যন হ'ব সেইটো আমি ওলাব লাগে। এইটো হ'ব আপোনাৰ অপশ্যন ডি ডাইসগ্ৰাফিয়া। আজিৰ অন্তিম কুৱেশ্যন, শিক্ষণক প্ৰভাৱিত কৰা কাৰক। এইবোৰ কেইটামান নাম্বাৰ দি দিছে যে বুদ্ধি, অভিৰোচন, দৰিদ্ৰতা, মনোযোগ, নম্ৰতা আৰু ভদ্ৰতা, চিন্তন। ইয়াৰ পৰা কি কৰিব লাগে? শুদ্ধ বিকল্পটো বাছি উলিয়াব লাগে। তো চাওক, আপুনি যদি অলপ মিলাই চাই দেখা পাব যে অপশ্যন ডি যায় কাৰেক্ট হয়। তাৰমানে 1, 2, 4 আৰু 6 মানে কি হ'ব আপোনাৰ বুদ্ধি, অভিৰোচন, মনোযোগ আৰু হ'ব আপোনাৰ চিন্তন। এইটো হ'ব আপোনাৰ শুদ্ধ ক্ৰম। আজিলৈ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিম। পৰৱৰ্তী ভিডিঅ'ত আমি EVS-ৰ প্ৰশ্নকেইটা আলোচনা কৰিম। গতিকে সেইটো ভিডিঅ' চোৱাৰ বাবে আমি আপোনালোকক আমন্ত্ৰণ জনালোঁ আগতীয়াকৈ। ধন্যবাদ।